সকলোকে স্বাগতম জনাই আজি ৰাতিপুৱা মানে ভিডিঅ'টো মই আৰম্ভণি কৰি দিছোঁ আৰু ৰাতিপুৱা সময় মোৰ এফালে কাম আছিলে কাম বন কৰি কামটো মানে কৰি মেলি আহিলোঁ আৰু যিহেতু দেওবাৰ দিন আৰু আমাৰ জন্মনি আছিলে এই কাপোৰ ধু তাৰমানে আচলতে আজি মানে ৰ'দটো অলপ ওলাইছে এইকেইদিন অলপ বতৰটো ডাৱৰীয়া হৈ আছিল সেইটো কাৰণে মানে কাপোৰ কানি একদম মানে অৱস্থা বেয়া হৈ গৈছে আৰু তেনেকৈ একেসোপাকে পিন্ধি থাকিবলগীয়া হৈছে আৰু ভালকৈ ধুই দিবলৈও ধুব নোৱাৰে বতৰটো মানে ডাৱৰীয়া হৈ থাকিলে কেনেকুৱা হয়তো গম পাইছে আৰু কাপোৰবিলাক ধুলেও ভালকৈ নুশুকায় গোন্ধ ওলায় সেয়েহে মানে কাপোৰ কানি ধোৱাই নাছিলে তো আজি একদম পুৰা জন্মনি ৰাতিপুৱাই উঠিয়ে কাপোৰ কানি ধোৱাত লাগি গৈছে আৰু কি খানা পিনা বনালানে অঁ খানা পিনা কি বনাই থৈছে হয় খানা পিনা মানে কালি লিভাৰ আমঠু অলপ আনিছিলোঁ সেয়া ফ্ৰাই কৰি থোৱা আছে আৰু দালি চালি এইবোৰ বনাব মানে এইবিলাক কৰিবলৈ আছে তাই মানে শুনিছে প্ৰথম এইবিলাক কামতে লাগি গৈছে আৰু এইফালে আমাৰ সোনা বেটাই অ' সোনা কি কৰিছা তুমি কেঁচি চেঁচি লৈ এইবোৰ কেলৈ কৰিছা লগা আৰু আমাৰ সোনা বহুত খাতৰা বস্তু এটা দেখাই দিওঁ নহয় চাওক আকৌ এইডোখৰ ইয়াৰ মাথাটো কেনেকুৱা হৈ গ'ল ই মানে কালি মানে কিবা এটা কৰি থাকোঁতে ওপৰত ধাপকৈ পৰিলে কালি নহয় আচলতে পৰহি দিনাখন মানে একদম মাথা ইয়াত শিং এটা ওলাই গ'ল সেইটো কাৰণে আৰু যোন আজি কি হ'ব আজি দেওবাৰ দিন কি কোৱা যায় কি হ'ব তোমাৰ ওপৰতে কথা হয়নে মোৰ ওপৰত কথা নহয় আৰু দেওবাৰ দিন ক'লে নিয়ে কাম ছুটি পাইছে তুমি কামবিলাক কৰি পটাপট আজৰি হোৱা হয় নাই তেতিয়া আমি অকণমান ওলাই চিলাই যাওঁ বুলি ভাবিলোঁ ক'ৰবাত যাম আৰু ক'ত যাবা ডাৱৰীয়া বতৰ যিটোহে যাবলৈ ভয় লাগে ল'ৰা ছোৱালীৰ যি বতাহ মাৰি ক'ত যাবা ক'ত যাম আৰু জলকে আৰু এতিয়া মই গা পা ধুই কৈ আহি গ'লোঁ আজৰি হৈ ল'লোঁ আৰু এইফালে মই দাইল বনাই আছোঁ এতিয়া মানুহজনে বোলে চাহ অকণমান খাওঁ বুলি ক'লে চাহ বাকিছোঁ আহি আৰু চাহৰ লগত আমাৰ এয়া আজি তোমাৰ ল'বা আহা দি থৈ আহোঁগৈ এইয়া তোমাৰ এইপিনে ন চাহ খাই লোৱাহি কি কৰিছা আকৌ তুমি ফটো অঁ হেৰি ফটো ৰাতিপুৱা সময়ত ফটো এখন লৈ আহিছিলোঁ যে লগাই দিছোঁ তাৰমানে ইয়াত বোলে দৰ্জা মুখত হেনো বোলে হেৰি দিছিলে হনুমানৰ এনেকুৱা 5 মুখী ফটোখন থাকিলে ভাল বুলি কৈছে সেইটো গতিকে ফ্ৰেম লগাই আনিব লাগিছিলে আকৌ নহয় কি ফ্ৰেম লগাই মানে বিচাৰিছিলোঁ নাপালোঁ আৰু কিনো ভগৱানৰ ফটোৰ লগত কি ভগৱান ফ্ৰেমৰ লগত কথা নাই নহয় গম পাইছোঁ বাৰু এতিয়া চাহ খাই লোৱা এইফালে এতিয়া ওলাই লৈছোঁ সাজি কাচি মানে হাজবেণ্ডৰ লগত যাবলৈ ওলাইছোঁ এফালে মানে ক'ত যাম আজি দেওবাৰ যে মানে ওলাই যাওঁ বুলি ভাবিছোঁ অকণমান আনকালেতো সময় নাপাওঁৱে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এইবাৰ আহি একদম মানে ক'ত চাওক একদম বগীবিল দলঙৰ ওচৰত আচলতে আপোনালোকে ভাবিব পাৰে এই ঠাইডোখৰলৈ এহেঁতি বুলিব যেতিয়া হ'লেও এই ঠাইডোখৰলৈ আহে বা কিবা এটা তেনেকুৱা ধৰণে ভাবিব পাৰে কিন্তু এই ঠাইডোখৰলৈ আহি কিনি মানে খুব ভাল লাগে মোৰতো একদম মানে কথাই নাই মানে আচলতে একদম কি ক'ম আৰু ক'বলৈ শব্দ নাই আৰু মানে আৰু এতিয়া যোনে বোলে বগৰী খাই সেইবোৰ বগৰী লাগি আছে দেখা নাই নাই পিছে দেই কেইটামান উঠি যোৱা ওপৰলৈ শুনা কেনেকুৱা লাগিছে আৰু কেতিয়াবা কেতিয়াবা এদিন আহিব লাগে হয় নাই এনেকৈ ওলাই কিনি আহিব লাগে হয় নাই আমি আচলতে বিয়া বাৰু পাতিলোঁ বুলি মানে যে এনেকৈ বন্দী হৈ কিনি সোমাই যাওঁ হয় নাই সেইটো আমি ভুল কৰোঁ নে শুদ্ধ কৰোঁ কোৱাচোন তুমি ভুল কৰোঁ হয় নাই সেয়েহে মানে আজি আহিছোঁ আমি ওলাই একদম দেখাই দিয়া ভিডিঅ'টো আমি আহি মেলি বগীবিল সদায় আমি আড্ডা মৰা জেগাটো আৰু এইফালে কাঞ্চনজংঘা ওখ চেণ্ডেল পিন্ধে বোলে দেই মানুহজনীক আৰু ওখ চেণ্ডেল লাগেহে আৰু শুনা এই ভাই ৰ'বা ইমান স্পীডত কেলৈ গৈছা অ' মাই গড কোনফালে পাৰ হৈ যাবা এতিয়া তুমি ৰ'বা মই দাঙি পাৰ দিম ৰ'বা অ' কিহৰ পাইপ পানী পাইপ চাগে ন ৰাস্তাচোন নাই এইফালে যাবৰ কাৰণে পাৰিবা হেৰিলে অ' মাই গড ই মানে একো বাহ এবাৰ আজি একেবাৰে মানে নদী কাষলৈ আচলতে আজিহে নামি আহিছোঁ দেই আৰু একদম আজি ব্ৰহ্মপুত্ৰ বুকুত অলপমান এতিয়া নামি আহি কিনিও চালোহি একদম ব্ৰহ্মপুত্ৰ বুকুত আজি প্ৰথম ভৰি দিছোঁ দেই যোন তুমি একদম মানে ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ দেখিছেনে একদম চবফালে একদম এনেকৈ কৰি কিনি সেইফালে মঠাইটোৰ ওপৰত সেইবিলাক গাড়ী চাড়ীবিলাক ৰৈ আছে আৰু এইফালে মানুহো পিকনিক খাই আছে আৰু সেইফালে তলে চব থপ খাই আছে আমি আহি গ'লোঁ একদম পূৰা মাজলৈ আৰু মানে ফিল্ডটো লৈ চাইছোঁ আৰু ব্ৰহ্মপুত্ৰ নদী একদম বগীবিল দলং দেখিছে না কিমানখিনি মাজত দেখিছেনে তাৰমানে ইমানখিনি দূৰলৈ শুকাই যায় বুলি আচলতে মই আগতে গমেই পোৱা নাছিলোঁ আজি এতিয়া নামি আহোঁতেহে গম পাইছোঁ কি কোৱা এতিয়া যাওঁগৈ নেকি
কি খাবা আকৌ খাম নেকি বা খামেই কি খাবা কি খাবা চোনা চিপ আৰু ফুৰ্তি খাই চিপ ফুৰ্তি খোৱা এতিয়া ব'লা কিবা এটা খাই দিব থাকো কেনেকুৱা লাগিলে ভাল লাগিলে ভাল লাগিলে নাই চোনা তোমাৰ কেনেকুৱা লাগিলে তোমাৰ ভাল লাগিছে ভাল লাগিছে তুমি তেতিয়াহ'লে কৈ দিয়া আৰু কিবা কিবা এটা ভিডিঅ'টো সামৰণি মাৰি দিয়া আজি তুমিয়ে মাৰি দিয়া যোগে 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 তো মানে আজি ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি সকলোবিলাক কৰি দিব মানে